নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ খুমা বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু খুমা বনাবৰ কাৰণে কি কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। খুমা বনাবৰ কাৰণে ময়দা লৈ ল'লোঁ 2 কেজি। ডাঙৰ চামুচেৰে চৌধা খাৰ দিছোঁ 1 চামুচ। নিমখ দিম 1.5 চামুচ। এইখিনি দিয়াৰ পিছত ভালদৰে মই হাতেৰে গোটেইখিনি বস্তু মিলাই ল'ব লাগিব। আৰু এইখিনি মিক্স হোৱাৰ লগে লগে মই ইয়াতে অলপমান ৰিফাইন তেল দিম। ৰিফাইন তেলখিনি দি আকৌ ভালদৰে মিক্স কৰিব লাগিব যাতে ময়দা আৰু ৰিফাইনটো ভালদৰে মিক্স হয়। আৰু ইয়াতে মই ৰিফাইন তেল দিছোঁ, আপোনালোকে যদি ঘিউ থাকে ঘিউও দিব পাৰে। মই কিন্তু ৰিফাইন তেলটো দিয়ে মিক্স কৰিছোঁ। আৰু মই এতিয়া হাতেৰে মুঠিয়াই চাম, মুঠি যদি হৈ যায় মোৰ ময়দাখিনি মাৰিব পৰা হৈ গৈছে। আৰু ধুনীয়াকৈ মুঠি বান্ধি গৈছে। মোৰ খুমা বনাবৰ কাৰণে ধুনীয়া জোখত হৈ গৈছে। আৰু মই ইয়াতে অলপ অলপকৈ পানী দি ময়দাখিনি মাৰি ল'ব লাগিব। ময়দাখিনি মাৰোঁতে একেবাৰতে পানী সৰহকৈ দি দিলে পনীয়া হৈ যাব। কমকৈ দি ময়দাটো মাৰিব লাগিব। মই ময়দাটো অলপ বেছিকৈ লোৱাৰ কাৰণে আপোনালোকক দেখাবলৈ অলপ দিগদাৰ হৈছে, হ'লেও দেখাই গৈছোঁ। এনেকৈ কমকৈ পানী দিয়ে মই ময়দাটো ধুনীয়াকৈ মাৰি ল'ব লাগিব। যদি পনীয়া হৈ যায় খুমাটো বনাবলৈ দিগদাৰ হ'ব। একদম এটা জোখত ৰাখিব লাগিব। আৰু বেছি টান কৰিবলৈও নহ'ব, ময়দাটো বেছি কোমল কৰিবলৈও নহ'ব। আৰু এইখিনি মোৰ মৰা হৈ গৈছে। মই এতিয়া আধা ঘণ্টামানৰ কাৰণে ঢাকন এখন মাৰি থৈ দিব লাগিব। আৰু এয়া দেখিছেনে, আঙুলিয়াই দিছোঁ, একদম ধুনীয়াকৈ আঙুলিটো তললৈ হেঁচা হৈ গৈছে। আৰু এতিয়া আধা ঘণ্টামানৰ কাৰণে ঢাকনখন মাৰি থৈ দিলোঁ। আধা ঘণ্টা পাছত মই এনেকৈ উলিয়াই ল'লোঁ, ৰুটি বেলা আগতে বেলি ল'লোঁ। আৰু এয়া মই চুৰিখনৰ সহায়ত সৰু সৰুকৈ কাটি গৈছোঁ। আৰু ইমানটো জোখতে পিচ কৰি গৈছোঁ। বেছি দীঘল চুটি হৈ গ'লে জোখত কাটি ল'ব লাগে। আৰু চাইডৰবোৰ চুটি হোৱাবোৰ এনেকৈ উঠাই লৈছোঁ। আৰু এতিয়া এনেকৈ থৈ গৈছোঁ। এইখনতে মই কাটি থৈ গৈছোঁ। গোটেইখিনি এনেকৈ কাটি ল'লোঁ। আৰু মই গোটেইখিনি আপোনালোকক ভাজি দেখাবগৈ নহ'ব, অলপমান মই ভাজি দেখাম বাৰু। গোটেইখিনি ভাজি দেখুৱালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এতিয়া মই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখনতে ৰিফাইন তেল দি দিলোঁ। মোৰ তেলখিনি গৰম হৈ আহিলে। আৰু ইয়াতে মই এতিয়া খুমাখিনি ভাজি ল'ব লাগিব। আৰু অলপমান দি দিছোঁ, দি মই কৰচলিখনে লৰাই দিছোঁ। এয়া ৰিফাইন তেলত পৰাৰ লগে লগে ধুনীয়াকৈ এটুকুৰা হৈ আহিছে। আৰু বস্তুটো ফুলি আহিছে। মই অকণমান ভালদৰে আকৌ লৰাই দিছোঁ। দি মই এতিয়া ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি ল'ব লাগিব। আপোনালোকে বাৰু খুমা ঘৰতে কেতিয়াবা বনাই খাই চাইছেনে? যদিহে চোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে ঘৰতে একেবাৰে সহজতে বনাই খাব পাৰিব। আৰু ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাব, তেতিয়াহে গম পাব। মই আকৌ অকণমান লৰাই দিলোঁ। আৰু ঘনাই লৰাই থাকিব লাগিব। দুইটা ছাইড ভালদৰে ভাজ খালেহে নমাব পৰা হ'ব। আৰু মোৰ খুমাখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। মই এতিয়া আৰু বেছি দেৰি ভাজিব নালাগে, অলপ দেৰি ভজাৰ পাছতে নমাব পৰা হ'ব। মই এতিয়া নমাই থ'বৰ কাৰণে খৰাহী এটা আনি লৈছোঁ। খৰাহীটোত থৈ গৈছোঁ। গোটেইখিনি মই এনেকৈ ভাজি ল'ব লাগিব ৰঙচুৱাকৈ, তেতিয়াহে খুমাখিনি খাবলৈ ভাল হ'ব। আৰু চেনি পানীত দিয়াৰ লগে লগে নহ'লে কোমল হৈ যাব, তেতিয়া খুমাটো খাবলৈ ইমান ভাল নহ'ব। ভিডিঅ'টো আপোনালোককো দেখালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু মই গোটেই খুমাখিনি ভাজি লোৱা হৈ গ'ল। মই লৈছিলোঁ 2 কেজি। 2 কেজিয়ে এইখিনি হৈ গৈছে। মই এতিয়া এইখিনি চেনি পানীত দিব লাগিব। এতিয়া লৈছোঁ চেনি পানীখিনি গৰমাবৰ কাৰণে। চেনি পানীখিনি গৰমাবৰ কাৰণে চচটো পাতি দিলোঁ। আৰু ইয়াতে পানী আধা মগ দিছোঁ। চেনিতকৈ পানীটো অলপ কমাই দিব লাগিব। আৰু সেয়েহে পানী লৈছোঁ আধা মগ আৰু চেনি লৈছোঁ 1 মগ। আৰু এইখিনিও এতিয়া ইয়াতে দি দিছোঁ।
দি মই এতিয়া এইখিনি অকণমান লৰাই দিব লাগিব। এতিয়া চেনি পানীখিনি ঘনাই লৰাই থাকিব লাগিব যাতে চেনিখিনি তলত লাগি নধৰে। আৰু এনেকৈ লৰাই আছোঁ আৰু লাহে লাহে চেনি পানীখিনি উতলিবলৈ ধৰিছে। আকৌ অকণমান লৰাই দিছোঁ। চেনি পানীখিনি উতলি আহিছে। যদিও উতলি আহিছে কিন্তু আপোনালোকে লগে লগে নমাই দিলে নহ'ব। চেনি পানীখিনি এতিয়াও লৰাই থাকিব লাগিব। যেতিয়া চেনি পানীখিনি আঠা আঠা হৈ যাব তেতিয়াহে আপোনালোকে নমাই দিব পাৰিব। মই হাতেৰে এনেকৈ চাইছোঁ, চাওকচোন, এনেকৈ তাঁৰডালৰ লেখীয়া হৈ আহিছে। এতিয়া চেনি পানীখিনি নমাই দিব পৰা হৈছে। এতিয়া মই চেনি পানীখিনি নমাই থৈ দিছোঁ। অলপমান ঠাণ্ডা হ'ব লাগিব, তেতিয়াহে কিন্তু খুমাখিনিত দিব পৰা হ'ব। এতিয়া মই খুমাখিনিত চেনি পানীখিনি মিলাব লাগিব আৰু চেনি পানীখিনি দি মই ভালদৰে লৰাই দিব লাগিব যাতে চেনি পানীখিনি গোটেই খুমাখিনিতে লাগে আৰু ঘনাই লৰাই থাকিব লাগিব। আৰু মই লৰাই আছোঁ। মোৰ চেনি পানীখিনি অলপ কমিছে, মই আৰু অলপ দিব লাগিব। এইখিনি দি আকৌ অলপ লৰাই দিছোঁ। এইখিনি মোৰ এতিয়া লৰাই হোৱাৰ লগে লগে মই থাল এখনলৈ ঠাণ্ডা হ'বৰ কাৰণে থৈ দিব লাগিব। আৰু অলপ মোৰ চেনি পানীত দিব আছে, সেইখিনিও মই দি ল'ব লাগিব। আৰু আপোনালোকক গোটেইখিনি দেখাই গৈছোঁ বাৰু। আৰু এইখিনি ঠাণ্ডা হৈ আহিলেহে বগা হৈ আহিব। আৰু মই এতিয়া থালখনলৈ বাকি ল'ব লৈছোঁ। অলপ অলপকৈ এনেকৈ থালখনত ঠাণ্ডা হ'বৰ কাৰণে দি দিছোঁ। আৰু এতিয়া এইখিনিও মই একেটা পদ্ধতিতে এইখিনিও গোটেইখিনি চেনি পানী দি ল'লোঁ। আৰু এতিয়া দুইখিনি ঠাণ্ডা হ'বৰ কাৰণে অকণমান টাইমৰ কাৰণে এনেকৈ থৈ দিলোঁ। অলপ দেৰি পাছত এয়া দেখাইছোঁ, চাওকচোন। এতিয়াও কিন্তু একেবাৰে সম্পূৰ্ণকৈ ঠাণ্ডা হোৱা নাই, এতিয়াও অলপমান বাকী আছে। একেবাৰে যেতিয়া ঠাণ্ডা হ'ব একদম চকচকীয়া বগা হৈ যাব আৰু আপোনালোকে সেয়া বহুত কেইদিনলৈ থৈ খাই থাকিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাওক।